হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আপোনালোক সকলোকে মোৰ অন্যটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু এয়া আপোনালোকে অকণমান গম পাইছে, আইনাখনৰ মুখৰ পৰা আচলতে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু আজি আচলতে মই যাবলৈ লৈছোঁ এটা বিশেষ ঠাইলৈ, গতিকে এনেদৰে আচলতে নিজকে সজাই লৈছোঁ। আৰু যিহেতু বাহিৰত বহুত গৰম, গতিকে মই এনেকৈ কটন কুৰ্তাই পিন্ধি লৈছোঁ। আৰু মই প্ৰায় কটন কুৰ্তাই পিন্ধোঁ, যিহেতু কমফৰ্ট পাওঁ নহয় জানো। আপোনালোকেও কি পিন্ধে জনাবচোন বাৰু। আৰু এয়া দেখিছেনে ৰেডি হৈছোঁ। আচলতে আমাৰ মহিলাসকলে এটাই প্ৰব্লেম নহয়নে, ক'ৰবাত যোৱাৰ আগত নিজকে সজাই লোৱাৰ পাছত আচলতে আইনাখনৰ ওচৰত যেতিয়া 10-12বাৰতকৈ ওপৰ চোৱা নহয়, তেনেহ'লে মনটো ভালেই নালাগে নহয় জানো। আপোনালোকৰ কাৰ বাৰু এনেকুৱা হয় কমেণ্টত এটা জনাবচোন। আৰু এয়া দেখিছেনে মানে কি ক'ম, মানে ওলাই মেলি আৰু আইনাখনৰ ওচৰতে চায়ে থাকোঁ নিজকে কেনেকুৱা লাগিছে। বাৰু যি কি নহওক, আচলতে যিহেতু বাহিৰত বহুত গৰম, আচলতে আমি যিহেতু বিশেষ ঠাইত আহিছোঁ, আৰু গতিকে এনেদৰে আচলতে গৰমক নেওচি হ'লেও আহিব লগা হৈছে। আৰু ইয়াত দেখিছেনে চাৰিওফালে সেউজীয়া আৰু ওপৰৰ হৈছে আকাশখন নীলা, কিমান যে ভাল লাগিছে পৰিৱেশটো নহয়নে। আৰু এইখিনি বাৰু কি আপোনালোকে চিনি পাইছেনে? আচলতে গোলাঘাটবাসীসকলে বাৰু ধৰিব পাৰিছে, এয়া হৈছে আমাৰ ধনশিৰি ইপাৰ দলং। গতিকে এনেদৰে আচলতে আমাৰ গন্তব্যস্থানলৈ আমি আহি আছোঁ। আৰু যদিও গৰম, কিন্তু নিজৰ কামখিনিতো সদায় কৰিবই লাগিব নহয় জানো। কিন্তু যিহেতু গৰম, গতিকে গৰমৰ কাৰণে অকণমান নিজে ফিল কৰিছোঁ। আৰু এয়া হৈছে অকণমান মাজতে এটা ভিডিঅ' কৰি ৰাখিছোঁ মানুহজনৰ সৈতে, কিয়নো আৰু হাজাৰ গৰম হ'লেও কিন্তু বাইকত এনেদৰে আহি মানে বহুত ভাল লাগে। আপোনালোকৰ কাৰ এনেকুৱা হয় জনাবচোন। আৰু মানুহজনক বাৰু অকণমান আমাৰ ভিডিঅ' কৰিবৰ কাৰণে ঠেলি থাকিবলগীয়া অৱস্থা হয়। আৰু কিন্তু যি কি নহওক, আজিকালি কিন্তু বহুত এক্টিভ হৈছে, সেইটো ক'ব লাগিব। আৰু ইয়াত দেখিছে নিজৰ ফিলটো লৈছে। আৰু এয়া দেখিছেনে আহি পালোহি মানে বহুত প্ৰিয় ঠাই, আৰু মানে দেখি নিজে হতম্ব হৈ গৈছোঁ, কাৰণ ইমান ধুনীয়া পৰিৱেশৰ মাজত আজি আহিছোঁ নহয়। এয়া হৈছে এখন কাঠৰ দলং, আৰু এইফালে চাৰিওফালে সেউজীয়া। আৰু আপোনালোকে পৰিৱেশটো দেখি কেনেকুৱা লাগিছে কমেণ্টত জনাব। মোৰ কিন্তু বহুত ভাল লাগিছে। মই বাইকত উঠিবই বাদ দি দিলোঁ, ইমান ধুনীয়া ঠাই, গতিকে খোজকাঢ়িয়ে মানে গোটেই দলংখন পাৰ হৈ গ'লোঁ। কিয় নহ'ম ন, ইমান ধুনীয়া ঠাই যদি অকণমান নিজে অনুভৱ নকৰোঁ কেনেকুৱা লাগিব। আৰু যেতিয়া নিজৰ মন বেয়া লাগে, এনেকুৱা ঠাইত কিন্তু বহি বহুত ভাল লাগে দেই। আপোনালোকৰ কাৰ হয় এনেকৈ জনাবচোন। মই কিন্তু বহুত ভাল পাওঁ যেতিয়া নিজৰ মাজতে উঠি থাকে খং, যেতিয়া কিছুমান কথা কাৰোবাৰ আগত ক'ব নোৱাৰোঁ, প্ৰকাশ কৰিব নোৱাৰি, তেতিয়া কিন্তু এনেকুৱা ঠাইত যেতিয়া অকলে থাকোঁ, তেতিয়া কিন্তু আচলতে বহুতখিনি সুখ পোৱা যায়। আৰু গতিকে ইয়াত দেখিছেনে মই এনেদৰে খোজকাঢ়িয়ে মানে দলংখন পাৰ হৈ দিছোঁ। আৰু যিয়ে নহওক বহুত ভাল লাগে। আৰু আহি আমি পালোহি এজন বিশেষ ব্যক্তিৰ ঘৰ, আৰু আহিয়ে আমাক মানে খাবলৈ দিলে এটা আচৰিত ধৰণৰ চাউল। আৰু আপোনালোকক দেখাইছোঁ আৰু ভিডিঅ' আপোনালোকে যদি গম পাইছে, আপোনালোকে এটা কমেণ্ট কৰিব যদিহে। কিন্তু মই মানে পাতিছোঁ তেওঁৰ লগত কথাটো, মই কৈছোঁ যিহেতু মই যদিও সৰুৰ পৰাই ইমান ডাঙৰ হ'লোঁ, ঘৰত সদায় বগা চাউলবিধে খোৱা হয়, কিন্তু এনেকুৱা এবিধ চাউল দিছে খাবলৈ, যিটো হয় আপোনালোকে হয়তো ভাবিব পাৰে বৰা ধান, এনেকুৱা পালে বৰা জহা, আমি সকলোৱে দেখিছোঁ। কিন্তু এইটো এটা আচৰিত ধৰণৰ খেতি, যিটো আচলতে তেওঁলোকে নিজে ঘৰতে খেতি কৰে। আমাৰো যদিও ঘৰত খেতি কৰা হয়, কিন্তু এনেদৰে খেতি কৰা হয় নহয় বাৰু। আৰু এয়া মোৰ হাতত কি বাৰু আপোনালোকে কমেণ্ট কৰিব পাৰিব, কিন্তু বহুতে বেলেগ ভাবিব পাৰে। কিন্তু এয়া হৈছে এবিধ চাহ। আৰু এই চাহবিধ কিহৰ হয়, যিসকলে গম পায় কমেণ্টত জনাব, যদি আপোনালোকে টেষ্ট কৰি পাইছে। আৰু মই এই দুইটা বস্তু আজি প্ৰথমবাৰ আচলতে টেষ্ট কৰিছোঁ, গতিকে মানে মই নিজে আচৰিত হৈছোঁ যে আমি এনেকৈও মানে খাব পাৰোঁ, আচলতে হয়। আৰু এইফালে মানুহজনকো অকণমান টেষ্ট কৰিবলৈ দিছোঁ, মানুহজনকো সুধিছোঁ তেওঁ কেনেকুৱা পাইছে। আৰু যিহেতু তেওঁ আৰু মই প্ৰথম খাইছোঁ এয়া, গতিকে তেওঁ বহুত টেষ্টি পাইছে, মানে তেওঁ নিজে কৈছে মানে সঁচাকৈ আচৰিত। আৰু ওচৰৰ পৰা অকণমান দেখাই দিছোঁ কি চাউল হয় বাৰু, আপোনালোকে এবাৰ কমেণ্টত জনাবচোন। আৰু যিসকলে খাই পাইছে তেওঁলোকেও জনাব। মই কিন্তু প্ৰথম, মোৰ লগতে আচলতে মিষ্টাৰো প্ৰথমে হয়, গতিকে এনেদৰে ৰখাইছোঁ আৰু তেওঁকো অকণমান দেখাই আছোঁ ভিডিঅ'টোত। সেইকাৰণে আচলতে বহুত টেষ্টি হয়, আৰু আমাৰ শৰীৰৰ কাৰণে বহুতেই প্ৰয়োজনীয় হয়। আৰু কি হয় মই সকলো দেখাম, গতিকে আপোনালোকে মোৰ লং ভিডিঅ'ত গোটেই ডিটেইলছখিনি চাবলৈ হ'ব ক'ত আহিছোঁ, গতিকে চাই থাকিব। আৰু এয়া দেখিছেনে আহি পাইছোঁহি এইখিনি ধুনীয়া ঠাই, তাৰ পৰা ওলাই আহিলোঁ। এয়া দেখিছেনে সোণাৰু ফুলি আছে। এতিয়া যিহেতু সোণাৰু কৃষ্ণচূড়া ফুলা বতৰ, বহুত ধুনীয়া লাগিছে পৰিৱেশটো। মই কৈছোঁৱে, পুনৰ আকাশখন যিহেতু একদম বৰে নীলা হৈ আছে, গতিকে কি ক'ম, মানে ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ ন, মানে নিজৰ মাজতে এনেকুৱা পৰিৱেশৰ যদি বিলীন কৰি দিবলৈ পালে বহুত সুখ পোৱা যায়। পিছে এটা কথাও জনাওঁ আপোনালোক বাৰু কোন এই ৰাস্তাটোৰে প্ৰায় অহা যোৱা কৰে, এবাৰ কমেণ্টত জনাবচোন। কিন্তু মই নিজে কৈছোঁ, যিহেতু এই ঠাইখিনি অকল গোলাঘাটবাসী বুলি নহয়, প্ৰায় মানুহে এইফালে অহা যোৱা কৰা হয়, গতিকে ৰাস্তাটো যদি কাৰোবাৰ চিনাকি জনাবচোন। এনেদৰে আচলতে আহি
আজি আহিছোঁ এটা ঠাইত, এয়া হৈছে এম বজাৰ। এম বজাৰ কিয় আহিছোঁ জানেনে? মই কিন্তু নিজৰ শ্বপিং কৰিবৰ কাৰণে নহয় দেই, মই আজি আহিছোঁ মানুহজনৰ কাৰণে বজাৰ কৰিবৰ কাৰণে। আৰু আজি মানুহজনৰ কাৰণে বজাৰ কৰিছোঁ কিয়নো নিজৰ ইনকমে যেতিয়া নিজৰ আপোনজনক এটা বিশেষ উপহাৰ দিব পাৰি, তাতকৈ জানো সুখ আৰু কিবা আছে কওকচোন। আৰু আমাৰ এটা প্ৰব্লেম কি জানেনে? আমাৰ মানুহজনে কেতিয়াও মানে নিজৰ পচন্দৰ বস্তু নলয়, সদায় তেওঁক আনিব লাগিব বা তেওঁক ক'ব লাগিব। ঠিক তেনেদৰে আজিও মোৰ এই অৱস্থা, যদিও তেওঁৰ লগত আছে, তেওঁ কেমেৰা কৰি আছে আৰু মই এফালৰ পৰা তেওঁৰ পচন্দৰ বস্তু চাই আছোঁ। আৰু যদিও পিন্ধাই চাওঁ মানে তেওঁ কয় কি তোমাৰ যিটো ভাল লাগে সেইটোৱে লোৱা। মানে মই নিজে ভাবি আচৰিত হৈছিলোঁ, কেনেকুৱা মানুহ বাৰু, আমি সদায় ক'ৰবাত গ'লে নিজৰ পচন্দৰ বস্তুৱে লওঁ নহয় জানো, কিন্তু আমাৰ মানুহজন সম্পূৰ্ণ ওলোটা জানেনে? তেওঁ সদায় নিজৰ পচন্দ নহয়, তেওঁক যেতিয়া আনি দিব মৰমত সেইটোৱে ভাল লাগে। আৰু আহি শেষ পৰ্যায় হ'লে, গতিকে আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে, আপোনালোকৰ শ্বেয়াৰ। বাই বাই।